নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো আজি দেওবাৰ, গতিকে সম্পূৰ্ণ খবৰ কেইটা আপোনালোকে চাব। খুব সুন্দৰ খবৰ লৈ আহিছো আপোনালোকৰ কাৰণে। গোটেই কেইটাই আপোনালোকৰ কাৰণে খুবেই প্ৰয়োজনীয়। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব। আৰু আগতীয়াকৈ এটা ৰিকুৱেষ্ট কৰিছো, যদি খবৰ কেইটা চাই আপোনালোকৰ অকণমান হ'লেও ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে যোৱাকালিৰ দিনটোৰ এটা খুবেই চৰ্চিত খবৰ। যোৱাকালি দিনটোৰ এটা খুবেই চৰ্চিত হৈ থকা এটা খবৰ। আজিৰ পৰা কেইদিনমান পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছিলে যে এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত প্ৰতিবাদ কৰিবৰ কাৰণে বা আন্দোলন কৰিবৰ কাৰণে অনুমতি দিয়া নহ'ব। সেয়াই নহয়, তাৰ লগে লগে কৈছিলে কোনো ৰাজনৈতিক দলে আন্দোলন কৰিব নোৱাৰিব গুৱাহাটী মহানগৰীত। সেইটো আপোনালোকে হয়তো খবৰটো পাইছিলে, ময়ো আপোনালোকক জনাইছিল। এটা যোৱাকালি খবৰটোৰ সৈতে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা নিৰ্দেশনাটোৰ লগত কি সম্পৰ্ক আছে? যোৱাকালি আমি দেখা পালোঁ গুৱাহাটী মহানগৰীত বিজেপি পাৰ্টিৰ তৰফৰ পৰা প্ৰতিবাদ কৰিছে। বিজেপি পাৰ্টিয়ে প্ৰতিবাদ কৰিছে কংগ্ৰেছ পাৰ্টিৰ ওপৰত, ৰাহুল গান্ধীৰ ওপৰত প্ৰতিবাদ কৰিছে। ৰাহুল গান্ধীয়ে সাংসদত এগৰাকী মহিলাক অপমান কৰিছিলে আৰু তেখেতে উচিত শাস্তি পাব লাগে মহিলাক অপমান কৰাৰ বাবে। কিন্তু কথাটো হৈ গ'ল কি, একাংশ লোকে এতিয়া এইটো সমালোচনা কৰিছে যে বিজেপি পাৰ্টিৰ কাৰণে বেলেগ নীতি নিয়ম আৰু অন্য জনসাধাৰণৰ কাৰণে বা অন্য পলিটিকেল পাৰ্টিৰ কাৰণে কি বেলেগ নীতি নিৰ্দেশনা নেকি? যেতিয়া নেকি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিলে তেতিয়া কংগ্ৰেছৰ প্ৰতিবাদত কন্দুৱা গেছ এৰা হৈছিল, যাৰ বাবে নেকি এজন কংগ্ৰেছ কৰ্মীৰ মৃত্যু হৈছিলে কন্দুৱা গেছ এৰাৰ বাবে। এতিয়া সেই একেখন ৰাজ্যতে একেটা জেগাতে তাৰ ওলোটা ছবি দেখিবলৈ পোৱা গৈছে। বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছৰ ওপৰত বা প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাহুল গান্ধীৰ ওপৰত। প্ৰতিবাদ কৰাক লৈ আমাৰ কোনো ক'ব লগা নাই বা প্ৰতিবাদ কৰাক লৈ আমাৰ একো প্ৰশ্ন থাকিব নোৱাৰে। কিন্তু মেইন প্ৰশ্নটো হৈ গ'ল কি, এইটোৱে যে বিজেপিৰ কাৰণে বেলেগ নিয়ম আৰু অন্য জনসাধাৰণৰ কাৰণে কি বেলেগ নিয়ম, এইটো কোনখন ৰাজ্যৰ নিয়ম? যোৱাকালি আপোনালোকে হয়তো ভিডিঅ'সমূহ দেখা পাইছে যে কেনেদৰে বিজেপি পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছৰ এগেইনষ্টত, ৰাহুল গান্ধীৰ এগেইনষ্টত। তো এই সম্পৰ্কে যেতিয়া নেকি দ্য ক্ৰছ কাৰেণ্টৰ এজন সাংবাদিকে প্ৰশ্ন সুধিলে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছিলে কোনো পলিটিকেল পাৰ্টিকে প্ৰতিবাদ কৰিবৰ কাৰণে মানা কৰিছিলে বা কোনো প্ৰতিবাদী কাৰ্যসূচী ইয়াতে কৰিবৰ কাৰণে পাৰ্মিশ্যন নিদিওঁ বুলি কৈছিলে। তো তেনে সময়ত কেনেকৈ বিজেপি পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰিলে? তো তাৰ প্ৰত্যুত্তৰত কৈছে বা তাৰ যিজন ৰিপৰ্টাৰে সুধিছিলে, ৰিপৰ্টাৰৰ প্ৰশ্নৰ উত্তৰত কৈছে, আশা বৰদলৈ নামৰ আপোনালোকে এক্ট্ৰেছগৰাকী হয়তো চিনি পায়। তেখেত বৰ্তমান সময়ত বিজেপি মহিলা মৰ্চাৰ কিবা হয় তেখেতে। তো তেখেতে কৈছে যে আমি মহিলা হিচাপে ৰাজপথলৈ ওলাই আহিছোঁ প্ৰতিবাদ কৰিবৰ কাৰণে, আমি ৰাজনৈতিক দল হিচাপে প্ৰতিবাদ কৰা নাই। তো এইখিনিতে প্ৰথমটো পইণ্ট হৈ গ'ল কি, যে কোনো লোককে প্ৰতিবাদ কৰিবৰ কাৰণে অনুমতি দিবলৈ মানা কৰিছিলে। গতিকে বিজেপিৰে হৈ কৰক বা বিজেপি নোহোৱাকৈ কৰক, মুঠতে তাতে প্ৰতিবাদ কৰিবৰ কাৰণে অনুমতি নাপায়। তো তেওঁলোকে প্ৰতিবাদ কৰিবৰ কাৰণে অনুমতি পালে কেনেকৈ? আৰু তেওঁলোকৰ যিখন নেকি বেনাৰত আমি দেখা পাইছোঁ, সেই বেনাৰখনত দেখা পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ হৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। গতিকে তেওঁলোকে কেনেকৈ পাৰ্মিশ্যন পালে প্ৰতিবাদ কৰিবৰ কাৰণে গুৱাহাটী মহানগৰীত? ৰজাৰ কাৰণে বেলেগ নিয়ম, প্ৰজাৰ কাৰণে আকৌ বেলেগ নিয়ম। এই সম্পৰ্কে অখিল গগৈ ডাঙৰীয়াই কৈছে যে প্ৰতিবাদ কৰিবৰ কাৰণে কাৰোৰ পৰা পাৰ্মিশ্যন লোৱাৰ দৰকাৰ নাই। অখিল গগৈয়ে কৈছে যে জনতা ভৱনৰ সন্মুখত বা ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত নকৰি আমি কি গৈ পিনি হাবিত প্ৰতিবাদ সাব্যস্ত কৰিম নি? প্ৰতিবাদ কৰিবৰ কাৰণে কোনো ধৰণৰ পাৰ্মিশ্যন লোৱাৰ দৰকাৰ নাই বুলি জনাইছে অখিল গগৈ ডাঙৰীয়া দেৱে। শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া দেৱে কৈছে। তাৰ লগে লগে আকৌ এই সম্পৰ্কে জুবিন গাৰ্গক যেতিয়া সোধা হ'ল, তেতিয়া জুবিন গাৰ্গে কৈছে যে যেতিয়া নেকি প্ৰয়োজনীয়তা আহিব তেতিয়া প্ৰতিবাদ কৰিবই, তাৰ বাবে পাৰ্মিশ্যনৰ দৰকাৰ নাই, চৰকাৰে পাৰ্মিশ্যন দিয়ক বা নিদিয়ক, যেতিয়া প্ৰয়োজনীয়তা হ'ব তেতিয়া প্ৰতিবাদ কৰিবই লাগিব। এটা সকলোৰে মুঠতে এটাই প্ৰশ্ন যে ৰজাৰ কাৰণে বেলেগ নিয়ম আৰু প্ৰজাৰ কাৰণে বেলেগ নিয়ম কিয় এইখন ৰাজ্যত? সকলোৰে কাৰণে নিয়ম ইকুৱেল হ'ব লাগে।
তো আপোনালোকে কি ক'ব এই সম্পৰ্কত কমেণ্ট এটা কৰি জনাব আৰু ৰাহুল গান্ধীয়ে উচিত শাস্তি পাব লাগে তেখেতে যিহেতু এগৰাকী মহিলাক অপমান কৰিছে গতিকে তাৰ শাস্তি তেখেতক মোৰ মতে আইনে দিব লাগে নে কি কয় আপোনালোকে সেইটো কমেণ্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উদালগুৰিৰ পৰা খবৰ ওলাইছে উদালগুৰিৰ একেখন ঘৰৰে দুজনকৈ শিশু নিৰুদ্দেশ হৈছিলে স্কুল ইউনিফৰ্মত তেওঁলোক নিৰুদ্দেশ হৈছিলে আৰু অৱশেষত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হৈছে ডিঙি কাটি থকা অৱস্থাত তেখেতলোকৰ মৃতদেহ উদ্ধাৰ হৈছে এতিয়া তেওঁলোকক কোনে অপহৰণ কৰিছিলে কোনে তেওঁলোকক মৃত্যুদণ্ড দিলে এতিয়া পৰ্যন্ত এই সম্পৰ্কে একো গম পোৱা নাই কিন্তু এই ঘটনাটোৱে গোটেই অসম বৰ্তমান সময়ত জুকাৰি গৈছে তো যি দুজন যুৱকক নেকি স্কুল ইউনিফৰ্মত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হৈছে সেই দুজন যুৱকৰ নাম হৈছে এজনৰ নাম হৈছে কৌশিক শৰ্মা আৰু এজনৰ নাম হৈছে গৌৰৱ শৰ্মা এতিয়া এই ঘটনাক লৈ গোটেই অসম পুৰা জুকাৰ খাই গৈছে কাৰণ স্কুল ইউনিফৰ্মৰ পৰা তো কোনে নিলে তেওঁলোকক কেনেকৈ খবৰ পালে এই সম্বন্ধে এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমবাসীৰ কাৰণে এটা গৌৰৱৰ খবৰ এই খবৰটো আপোনালোকৰ ল'ৰা ছোৱালীক একবাৰ মোৰ মতে দেখুৱাব খবৰ ওলাইছে অসমৰ এজন যুৱকে স্থান পালে এছৰোত বিজ্ঞানী হিচাপে স্থান লাভ কৰিছে অসমৰ সন্তান তো খবৰ অনুসৰি যুৱকজনৰ নাম হৈছে আমজাদ আমিন তো তেখেত হৈছে এইখন অসমৰে তো তেখেত চৰকাৰী বিদ্যালয়ৰ পৰাই পঢ়ি যোৱা এজন যুৱক আছিলে যিজন যুৱকে বৰ্তমান সময়ত এছৰোৰ এজন বিজ্ঞানী ৰূপে তেখেতে পোষ্টিং লাভ কৰিছে বুলি জনাইছে অসমৰ যুৱক এতিয়া উজলিছে ৰাষ্ট্ৰীয় পৰ্যায়ত বৰ্তমান সময়ত আমি দেখা পাওঁ মাক দেউতাকে ল'ৰা ছোৱালীসকলক চৰকাৰী বিদ্যালয়ত পঢ়ুৱাবলৈ ট্ৰাই নকৰে চৰকাৰী বিদ্যালয়ৰ পৰিৱৰ্তে প্ৰাইভেট বিদ্যালয়ত পঢ়ুৱাবলৈ চেষ্টা কৰে দৰকাৰ হ'লে যিমানেই পইচা খৰচা নহওক কিয় সকলোবিলাক বস্তু প্ৰাইভেট বিচাৰে কিন্তু চাকৰিটো হ'লে আকৌ চৰকাৰী লাগে মানুহক আপোনাৰ পঢ়ুৱাব প্ৰাইভেটত চিকিৎসা কৰিব প্ৰাইভেটত সব মুঠতে মানুহক প্ৰাইভেটেই লাগে বৰ্তমান সময়ত কিন্তু যেতিয়া নেকি চাকৰি বাকৰিৰ কথা আহি পৰে তেতিয়া আকৌ আপোনাৰ চৰকাৰী বিচাৰে সকলোৱে তো বন্ধু বান্ধৱীসকল চৰকাৰী বিদ্যালয়ৰ পৰাও বহুতো গুণী জ্ঞানী মানুহ ডাঙৰ হৈছে প্ৰাইভেটত পঢ়া কেইটা ল'ৰা ছোৱালী আপোনালোকে ডাঙৰ মানুহ হোৱা দেখা পাইছে আপোনালোকে মোক এবাৰ গন্তি কৰি দিবচোন খুব কম আপোনালোকে দেখা পাব আপোনালোকৰ অঞ্চলত কিন্তু আপোনালোকৰ অঞ্চলৰ আশে-পাশে আপোনালোকে চাব যিমানবিলাক নেকি বিশিষ্ট ব্যক্তি থাকে যিমানবিলাক নেকি গুণী জ্ঞানী ব্যক্তি থাকে সকলোবিলাক চৰকাৰী বিদ্যালয়ৰ পৰাই ওলাই যায় গতিকে চৰকাৰী বিদ্যালয়ক আমি অপমান কৰি লাভ নাই চৰকাৰী বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালীবিলাকক আমি পিছপৰা বুলি ভাবি লাভ নাই চৰকাৰী বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালীয়েহে কিন্তু ভাল নাম কৰে সুনাম অৰ্জন কৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিৰাট কোহলিৰ ওপৰত তো বিৰাট কোহলিক কিমানে ভাল পায় কমেণ্ট এটা কৰি জনাব আপুনিও যদি ভাল পায় তেন্তে খবৰটোত লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব আপুনি কোনজন ক্ৰিকেটাৰক আটাইতকৈ বেছি ভাল পায় বিৰাট কোহলি নে আন কাৰোবাক ভাল পায় কমেণ্ট এটা কৰি জনাব তো খবৰ ওলাইছে বিৰাট কোহলিৰ ওপৰত এতিয়া বিৰাট কোহলিয়ে ভাৰত এৰিব বুলি খবৰ ওলাইছে তেখেতে এতিয়া ভাৰতৰ নাগৰিকত্ব এৰি এতিয়া তেখেতলোকে ব্ৰিটেইনৰ নাগৰিকত্ব ল'ব বুলি খবৰ ওলাইছে এতিয়া কেতিয়ালৈ ল'ব এই খবৰটো কিমান দূৰ সত্য এই সম্পৰ্কে আপোনালোকক জনাব পৰাটো অকনমান কঠিন হৈ পৰিছে এতিয়া কিয় তেখেতে ভাৰত এৰিছে সেই সম্পৰ্কে এতিয়ালৈকে তেখেতে অফিচিয়েলি একো জনোৱা নাই আন অফিচিয়েলি বহুতো খবৰ ওলাইছে বিৰাট কোহলি ব্ৰিটেইনৰ নাগৰিকত্ব ল'ব বুলি অফিচিয়েলি একো খবৰ এতিয়ালৈকে ওলোৱা নাই তো তেখেতে ব্ৰিটেইনৰ নাগৰিকত্ব লোৱাৰ পাছত তেখেতে ক'ৰ হৈ খেলিব ভাৰতৰ হৈ খেলিব নে নেখেলিব সেইটো এটা ডাঙৰ কুৱেশ্যন মাৰ্ক হয়তো চাগে ব্ৰিটেইনলৈ তেখেতে যাব তেখেতৰ যিটো ঘৰ হয়তো চাগে ব্ৰিটেইনত ল'ব পাৰে কিন্তু তেখেতৰ নাগৰিকত্ব চাগে ভাৰততে থাকিব পাৰে কিন্তু খবৰ ওলাইছে তেখেতে ব্ৰিটেইনৰ নাগৰিকত্ব ল'ব বুলি এটা কি হয় তেখেতে যেতিয়া নেকি অফিচিয়েলি জনায় তেতিয়াহে গম পাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এই মাহৰ 29 তাৰিখৰ দিনাখন অৰ্থাৎ 29 ডিচেম্বৰ তাৰিখৰ দিনাখন টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা আছিলে কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনা দিছিলে ন্যূনতম 15 দিন পৰীক্ষা পিছুৱাই দিবৰ কাৰণে যাতে ল'ৰা ছোৱালীবিলাকৰ সুবিধা হয় মানে ল'ৰা ছোৱালী নহয় যিসকলে টেট পৰীক্ষা দিব তেওঁলোকৰ যাতে সুবিধা হয় ন্যূনতম 15 দিন পিছুৱাই দিবলৈ কৈছিলে
কাৰণ বহু পৰীক্ষাৰ্থীয়ে এপ্লিকেশ্যন কৰিছিলে পৰীক্ষাটো পিছুৱাই দিবৰ বাবে আৰু সেইবাবে উচ্চ ন্যায়ালয়ে এইটো সিদ্ধান্ত ল'লে যে ন্যূনতম 15 দিন পিছুৱাই দিয়া হ'ব টেটৰ পৰীক্ষা এতিয়া খবৰ ওলাইছে টেটৰ পৰীক্ষা 29 ডিসেম্বৰৰ পৰিৱৰ্তে 19 জানুৱাৰী তাৰিখৰ দিনাখন অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে মানে আৰু আপোনালোকে প্ৰায় 21 দিনমান সময় লাভ কৰিছে অত্যাধিক আপোনালোকে পঢ়িবৰ কাৰণে আৰু প্ৰায় 21 দিনমান সময় অত্যাধিক লাভ কৰিছে আপোনালোকে পঢ়ক ভালদৰে পৰীক্ষা দিয়ক আৰু এটা চৰকাৰী চাকৰি লৈ লওক আগতে টেটৰ শিক্ষক বুলি ক'লে অকনমান মানে মানুহে সেই আৰু মানে অকন কমজোৰ বুলি ভাবে টেটৰ শিক্ষকে বৰ এটা পাত্তা নিদিয়ে কিন্তু এতিয়া যিয়ে নহওক মুঠতে টেটৰে হওক বা আপোনাৰ হেয়া কন্টেক্সুৱেল টিচাৰে হওক কোনো কথা নাই এতিয়া মুঠতে চাকৰি তো চাকৰি ভাই ইমানখিনি নিবনুৱা তাৰ মাজতে চাকৰিৰ অভাৱ তাৰ মাজত যদি কোনোবাই কেনেবাকৈ এটা চাকৰিও ল'ব পাৰে তেওঁৰ কাৰণে সেইটো কপাল গতিকে টেটেই হওক বা বেলেগ কিবাই হওক আজিকালি চাকৰিয়ে আৰু আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে আহি গ'ল কোভিড-19ৰ নতুন এটা ভেৰিয়েন্ট যিটোৰ নাম হৈছে XEC নতুন এটা ৰূপত আহিছে কোভিড-19 খবৰ ওলাইছে ইতিমধ্যে হাজাৰৰো অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি খবৰ ওলাইছে মানে কৰোনা মহামাৰীৰ এটা নতুন ভেৰিয়েন্ট আহিছে যিটো ভেৰিয়েন্টত অলৰেডি 1000তকৈ অধিক লোক আক্ৰান্ত হৈছে আৰু তাৰে ভিতৰত 112 জন লোকৰ বৰ্তমান মৃত্যু হৈছে বুলি জনাইছে কোভিড-19ৰ দৰে একেই হৈ গ'ল লক্ষণবিলাক গতিকে আপোনালোকৰ দেহতো জ্বৰ চৰ্দি কাহ এইবিলাক লক্ষণে যদি দেখা দিয়ে নাকেৰে গোন্ধ নোপোৱা হয় মুখেৰে সোৱাদ নোপোৱা হয় তেন্তে আপোনালোকে তৎকালীনভাৱে গৈ মেডিকেলত দেখুৱাবগে আপোনালোকৰ বেমাৰটি এইবিলে জ্বৰ হৈছে বুলি জ্বৰৰ টেবলেট আনি খালে এইবিলাক নকৰিব পৰাপক্ষত আপোনালোকে ডক্টৰক দেখাব ডক্টৰৰ পৰামৰ্শ ল'ব ডক্টৰৰ পৰামৰ্শমতে যি ঔষধ দিয়ে সেই ঔষধ আপোনালোকে সেৱন কৰিব নহলে আপোনালোকৰ বিপদ কিন্তু নিশ্চিত চাওক কৰোনা মহামাৰী এটা নতুন ভেৰিয়েন্ট আৰু এই নতুন ভেৰিয়েন্ট বিলাকৰ সৈতে ঔষধে যুঁজ দিয়াটো অকনমান কঠিন হৈ পৰে কাৰণ আগতীয়াকৈ আপোনাৰ দেহত কৰোনা মহামাৰীয়ে এটেক কৰি গৈছে আপুনি অকনমান দুৰ্বল হৈছে তাতে আকৌ আপুনি ঔষধ খাব তো তাৰ পাছত অকনমান মানে সেই প্ৰবলেম হৈ যায় তো সেই কাৰণে পৰাপক্ষত আপোনালোকে ডক্টৰক দেখুৱাই ল'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সূৰ্য ঘৰ যোজনাৰ ওপৰত মানে সোলাৰ পেনেল যে ফ্ৰী কৈ দিব বুলি উল্লেখ কৰিছিলে অসম চৰকাৰৰ ফালৰ পৰা তো তাৰ ওপৰতে ইয়াৰ পাছৰ খবৰটো ওলাইছে বৰ্তমানলৈকে কিন্তু এই আঁচনিৰ অধীনত ফ্ৰী সোলাৰ প্ৰদান কৰা হোৱা নাই এতিয়ালৈকে কিন্তু এতিয়া খবৰ ওলাইছে অসম চৰকাৰৰ ফালৰ পৰা 2025 চনত আপোনালোকৰ বাবে সেই সোলাৰ পেনেলসমূহ মুকলি কৰিব তো আপোনালোকে বেছি টকা দিব নালাগে 1,20,000 টকা হয় গোটেই সোলাৰ পেনেলটোৰ দাম তাৰে ভিতৰত 80,000 টকা নেকি কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা দিব আৰু ৰাজ্য চৰকাৰৰ পৰা 20,000 টকা নে কিমান দিব মানে আপোনালোকে সৰ্বমুঠ 20,000 টকা দিলে এখন সোলাৰ পেনেল পাই যাব তো লাভ আছে লোকসান নাই তো আপোনালোকৰ ঘৰত যিমান কাৰেন্ট ব্যৱহাৰ হয় তো সিমানটো ব্যৱহাৰ কৰিব বাকি যিখিনি বাহি যাব সেইখিনি আপোনালোকে বিক্ৰী কৰিব পাৰিব আপোনালোকক যেনিবা 3 কিলোৱাটৰ সোলাৰ পেনেলখন দিলে তো আপোনালোকক যেনিবা 1 কিলোৱাটহে প্ৰয়োজন হয় গোটেই মাহটোত বাকি 2 কিলোৱাট বাছি গ'ল কাৰেন্ট তো সেই বাকি 2 কিলোৱাটটো আপোনালোকে বিক্ৰী কৰিব পাৰিব বুলি জনাইছে তো আপোনালোকৰ ঘৰত আহি ইনষ্টল কৰি দি থৈ যাব সকলোবিলাক সিস্টেম কৰি দি যাব আপোনালোকে জাস্ট সোলাৰ পেনেলটো বহাবৰ কাৰণে আপোনালোকৰ ঘৰত স্থান দিলেই হ'ল তো সম্পূৰ্ণ কাম তেওঁলোকৰ মানুহে আহি কৰি মিলি থৈ যাব তো আপোনালোকে বাৰু আবেদন কৰিলে না নাই কৰা কমেন্ট এটা কৰি জনাব যদি এতিয়া পৰ্যন্ত আপোনালোকে আবেদন কৰা নাই তেন্তে আবেদন কৰক শীঘ্ৰেই আবেদন কৰিবৰ কাৰণে একেবাৰে সহজ PM সূৰ্য ঘৰ যোজনাৰ অফিচিয়েল পৰ্টেলত গৈ আপোনালোকে নিজেই আবেদন কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দেৱজিৎ লন শইকীয়াৰ ওপৰত দেৱজিৎ লন শইকীয়াৰ ওপৰত এক গুৰুতৰ অভিযোগ আহিছে তেখেতে সংবিধানৰ নিয়ম উলংঘা কৰাক লৈ খবৰ ওলাইছে ICC বোৰ্ডৰ সঞ্চালক আৰু BCCIৰ কাৰ্যবাহী সচিবৰ দায়িত্ব লৈ থকা দেৱজিৎ লন শইকীয়াই ভাৰতৰ সাংবিধানিক নিয়ম উলংঘা কৰাৰ অভিযোগ আনিছে আৰু এইভাবে তেখেতৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া তো দেৱজিৎ লন শইকীয়া হৈছে অসমৰ সন্তান তো তেখেতে সংবিধানৰ নিয়ম উলংঘা কৰিছে বুলি তেখেতৰ ওপৰত এলিগেশ্যন লগাই পত্ৰ প্ৰেৰণ কৰিছে বুলি খবৰ ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উদালগুৰিৰ টংলাৰ সেই ঘটনাটোৰ ওপৰত তো আপোনালোকক জনালোৱে উদালগুৰিৰ টংলাৰ একেখন ঘৰৰ দুজন শিশুক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে তেখেতলোকৰ ডিঙি কাটি দিয়া হৈছিল স্কুল ড্ৰেছৰ সৈতে তেখেতলোকক উদ্ধাৰ কৰা হৈছে
তো এই ঘটনাটোৱে গোটেই অসম জোকাৰি গৈছে। তো এই ঘটনাটোৰ সন্দৰ্ভত এতিয়া আছুৰ সভাপতি উৎপল শইকীয়াই এটা ফেচবুক পেজৰ জৰিয়তে জনাইছে যে অসমৰ আইন শৃংখলা কোন দিশে গৈছে। ওদালগুৰিৰ ঘটনাটোৱে শিহৰিত কৰি তুলিছে এনেকুৱা ধৰণৰ ভয়ংকৰ ঘটনাই। টংলা নিবাসী মহেন্দ্ৰ শৰ্মা, গীতা শৰ্মাৰ 2 কণমানি পুত্ৰ কালি বিদ্যালয়লৈ যোৱাৰ পথত নিৰুদ্দেশ হৈছিল আৰু আজি ৰাতিপুৱা দুয়োৰে মৃতদেহ উদ্ধাৰ হৈছে। অতি নিৰ্মমভাৱে ডিঙি কাটি হত্যা কৰা হৈছে দুয়োটি কণমানিক। নিৰুদ্দেশ হোৱাৰ নিজৰ 2 সন্তানৰ ছিন্ন বিচ্ছিন্ন মৃতদেহ ঘূৰাই পোৱা পিতৃ মাতৃৰ দুখ আমি উপলব্ধি কৰিব নোৱাৰোঁ। ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ শান্তি দিয়ক দুয়োকে। অসমত গৃহ বিভাগৰ অস্তিত্ব নোহোৱা হৈছে। অপৰাধীয়ে আৰক্ষীলৈ ভয় নকৰা হৈছে। চৰকাৰে ৰাইজ আশ্বস্ত হ'ব পৰা পদক্ষেপ লওক। দোষী শীঘ্ৰেই ধৰক আৰু কঠোৰতম শাস্তি দিয়ক, অন্যথা ৰাইজ ধৈৰ্যচ্যুত হোৱাটো স্বাভাৱিক। মানে এক প্ৰকাৰে ক'বলৈ গ'লে আছুৰ তৰফৰ পৰা এইটো এটা প্ৰত্যাহ্বান জনাইছে অসম চৰকাৰক যে যিকেইজনে নেকি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিলে তেওঁলোকক তৎকালীনভাৱে ধৰি শাস্তি দিয়াৰ ব্যৱস্থা কৰক, নহ'লে আছুৰ তৰফৰ পৰা মানে বিহিত ব্যৱস্থা হয়তো ল'ব পাৰে। ভাবকচোন বাৰু, স্কুল গৈ থকাৰ অৱস্থাতেই তেওঁলোকক ধৰি লৈ গ'ল আৰু লৈ যোৱাৰ পাছত বৰ বেয়াকৈ তেওঁলোকক হত্যা কৰিছে। মানুহ ইমান দানৱ হ'ব পাৰেনে? ইমান তেওঁলোকৰ শুভ নে বাৰু? সেই কণমানি ল'ৰাকেইটাইনো কি কৰিছিলে? হয়তো কৰিছে চাগে নিজৰ মাক দেউতাকে কিবা হয়তো ভুল কৰিছে কেতিয়াবা, কিবা কাৰণত ছাপ'জ ধৰিলোঁ কৰিলে যেনিবা কিবা কাৰণত ভুল, সেই বুলি পুতেকহঁতক বাৰু ঠিক তেনেকুৱাকৈ কাটিব লাগেনে? চাওকচোন। তো যিকেইজনে সেই ঘটনাটো সংঘটিত কৰিছে তেওঁলোকক তৎকালীনভাৱে ধৰিব লাগে আৰু ধৰি তেওঁলোকক কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো দিয়াৰ আগতেই আপোনালোকে কমেণ্ট কৰা এটা কমেণ্টৰ উত্তৰ দি লওঁ। তো যোৱাকালি মানে বহুলোকে প্ৰায়বিলাক ভিডিঅ'তে কমেণ্ট কৰে যে তুমি ভিডিঅ'বিলাক বনাওঁতে বা খবৰবিলাক প্ৰচাৰ কৰোঁতে ভালদৰে খবৰবিলাক পঢ়ি ল'বা আৰু তাৰ পাছত খবৰবিলাক তুমি মানে জনাবা। তেনেকুৱা ধৰণৰ বহুলোকে কমেণ্ট কৰে আৰু যোৱাকালি এজনেও ঠিক তেনেধৰণে কমেণ্ট কৰিছে। তো খবৰবিলাক দিওঁতে অকণমান মাজে সময়ে মিষ্টেক হৈয়ে যায়। আপোনাৰ ইমানখিনি খবৰ থাকে, ইমানখিনি খবৰ আপোনাৰ একেলগতে মাইণ্ডত ভৰোৱাটো এটা কঠিন কাম, যিহেতু চাই মানে ক'বৰ কাৰণে মোৰ সেই সুবিধাটো নাই। তো তাৰ বাবে মাজতে 2-এটা বস্তু ভুল হৈ যায় আৰু এডিটৰ সময়ত কেতিয়াবা কি হয় সেইটো চাবলৈ পাহৰি থকা যায়। খুব জলদি এডিট কৰা হয়, খুব টাইম লাগে এডিট কৰিবৰ কাৰণে। তো মাজতে 2-এটা সৰু সুৰা ভুল থাকে। তো আপোনালোকে পইণ্ট কৰি দিব, ঠাট্টা কৰাতকৈ মোৰ মতে সেই বস্তুটো পইণ্ট কৰি দিব যে এই বস্তুটো তোমাৰ ভুল হৈছে, এইটো শুধৰণি কৰিবা। তো ঠাট্টা কৰিলে কোনো বস্তুৰে সমাধান নোলায়। যদি আপোনালোকে পইণ্ট কৰি দিয়ে যে এইটো বস্তু ভুল হৈছে, এইটো শুধৰণি কৰিব পৰা যায়। গতিকে ঠাট্টা কৰিব নালাগে। বাৰু যি কি নহওক, আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰবিন্দ কেজৰিৱালৰ ওপৰত। তো অৰবিন্দ কেজৰিৱালৰ ওপৰত দিল্লীৰ সুৰানীতি কেলেংকাৰীৰ অভিযোগ, তেখেতৰ ওপৰত সুৰানীতিৰ কেলেংকাৰী লাগিছিলে আৰু তাৰ অভিযোগৰ ভিত্তিত তেখেতক এৰেষ্ট কৰা হৈছিলে। সেই সম্পৰ্কে আপোনালোকে জানে। বৰ্তমান তেখেতে বাৰু জামিন লাভ কৰিলে আৰু তেখেত এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰীও হৈ থকা নাই। এতিয়া কথাটো হৈ গ'ল কি, দিল্লীৰ পূৰ্বৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে এতিয়া চলিব গোচৰ। খবৰ লোৱা অনুসৰি দিল্লী আবকাৰী কেলেংকাৰীক লৈ এই অনুমতি প্ৰদান কৰিছে দিল্লীৰ উপ ৰাজ্যপাল VK সাক্সেনাই। অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে এয়া ৰাজনৈতিক ষড়যন্ত্ৰ বুলি বহুতেই কৈ অহাৰ সময়ত এইবাৰ এই নিৰ্দেশ দিছে দিল্লীৰ উপ ৰাজ্যপালে। মানে অৰবিন্দ কেজৰিৱাল হয়তো আকৌ চাগে জেলত যাব পাৰে, তাৰ কোনো কিন্তু ঠিক নাই। কি হয় দেখা যাওক অৰবিন্দ কেজৰিৱালৰ ওপৰত। তো নিৰ্বাচন যিহেতু ইফালে সিফালে আহি আছে, তো তেখেত হয়তো অসমলৈ আহিবও পাৰে। তো তাৰ পূৰ্বে এনেকুৱা ধৰণৰ এটা বেয়া খবৰ ওলাই পৰিছে, তেখেত চাগে খুবেই বেয়া পাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। সিদিনাখন গুৱাহাটী মহানগৰীত কংগ্ৰেছে যি নেকি প্ৰতিবাদ কৰিছিলে, সেই প্ৰতিবাদত এজন কংগ্ৰেছ কৰ্মীৰ মৃত্যু হয়। সেই সম্পৰ্কে হয়তো আপোনালোকে নিশ্চয় জানে, যিজনৰ নাম হৈছিলে মৃদুল ইছলাম। এতিয়া মৃদুল ইছলামক এটা চৰকাৰী চাকৰি দিবৰ বাবে মুখ্যমন্ত্ৰীলৈ অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছে বুলি জনাইছে। প্ৰতিবাদৰ সময়ত তেখেতৰ মৃত্যু হৈছে। কংগ্ৰেছ পাৰ্টীয়ে কৈছে যে বিজেপি পাৰ্টীয়ে প্ৰশাসনে যি নেকি কন্দুৱা গেছ এৰিছিলে, সেই কন্দুৱা গেছৰ ফলতেই তেখেতৰ মৃত্যু হয় বুলি উল্লেখ কৰিছে। বাৰু সেইটো পাছত আমি গম পাম কিহৰ কাৰণে মৃত্যু হ'ল, যেতিয়া নেকি ৰিপৰ্ট আহিব। বাৰু সেইখিনিলৈকে ঠিকেই আছে। এতিয়া কথাটো হৈ গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে যাতে তেখেতৰ পত্নীক এটলিষ্ট চাকৰি এটা দিয়ে, যাতে চলিব পাৰে। তাৰ পাছতে আকৌ খবৰ ওলাইছে এতিয়া প্ৰত্যেক ডিষ্ট্ৰিক্টে সোমবাৰৰ দিনাখন
এই ডিচেম্বৰ মাহৰ সোমবাৰৰ দিনাখন জিলাই হেনো কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট হ'ব বুলি জনাইছে আটকাধীন ভূপেন বৰাক আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পাছতেই ভূপেন বৰাই এই কথা ঘোষণা কৰিছে তো ভূপেন বৰাক আটক কৰিছিলে অকল ভূপেন বৰাই নহয় ৰিপুন বৰাকে ধৰি কেইবাজনকো আটক কৰিছিলে তো তেখেতলোকক আটক কৰাৰ পাছত তেওঁলোকক এৰি দিলে তো এৰি দিয়াৰ পাছতেই তেওঁলোকে এই কথা ঘোষণা কৰিছে সোমবাৰৰ দিনাখন ডিষ্ট্ৰিক্টে মানে অহা কালিলৈ অৱস্থান ধৰ্মঘট কৰিব কংগ্ৰেছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসম আৰু বাংলাদেশ সীমান্তৰ পৰা খবৰ ওলাইছে যোৱাকালি হেনো অসম আৰু বাংলাদেশ সীমান্তত দুজনকৈ বাংলাদেশীয়ে সোমাবলৈ আহিছিলে বলে অবৈধভাৱে আমাৰ অসমত প্ৰৱেশ কৰিবলৈ আহিছিলে আৰু তাৰ পাছত তেওঁলোকক ধৰি পুনৰ নি বাংলাদেশত এৰি থৈ আহিলে বুলি জনাইছে তেওঁলোকে অবৈধভাৱে আহিছিলে বাংলাদেশৰ পৰা অসমলৈ বুলি কিন্তু সোমাব নোৱাৰিলে তো বাংলাদেশৰ অৱস্থা ইমানেই বেয়া চাওক বাংলাদেশৰ মানুহে অসমলৈ আহিব লগা হৈছে বা ভাৰতলৈ আহিব লগা হৈছে সেই সময়তে আকৌ বাংলাদেশৰ দম কি বাংলাদেশে কয় যে আমাৰ ভাৰতবৰ্ষৰ কেইখনমান হেনো ষ্টেট তেওঁলোকে বোলে লৈ ল'ব কেইখনমান ৰাজ্য হেনো তেওঁলোকে লৈ ল'ব ভাৰতৰ ওপৰত হেনো এটেক কৰিব বাংলাদেশত যিসকল হিন্দু মানুহ আছে তো তেওঁলোকৰ ওপৰত এটেক কৰিছে বাপৰে বাপ তেওঁলোকৰ মানুহে ইয়ালৈ আহিছে পলাই ইয়া তাতে থাকিব নোৱাৰি আকৌ তেওঁলোকৰে উৎপাত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মেডিকেল কলেজৰ পৰা খবৰ ওলাইছে গুৱাহাটী মেডিকেল কলেজৰ বিকল হৈ থকা এচি চুৰি কৰি নিছিলে দুজন চুৰে এচি বেয়া হৈ থকা এচিও চুৰ কৰি লৈ গৈছে তাকো মেডিকেল কলেজৰ পৰা সব ফালে সিসি কেমেৰা থাকেই তাৰ মাজতে আকৌ তেওঁলোকে সাহস কৰিছে গুৱাহাটী মেডিকেল কলেজৰ পৰা এচি চুৰি কৰি নিবৰ কাৰণে তো এচি চুৰি কৰি নি থকাৰ অৱস্থাতে তেওঁলোকক হাতে লুতে ধৰা পেলালে বুলি জনাইছিলে দুজন লোকে এচি চুৰি কৰি নি আছিলে গুৱাহাটী মেডিকেল কলেজৰ পৰা তাকো ভাল এচি হলো বেলেগ কথা আছিলে বেয়া এচি লৈ গৈছে তো সেই এচি কেইটাত বাৰু সিহঁতে কি দাম পাব কেজি ভাউত বিকিব লাগিব কেজি 20 টকা 30 টকা কি টকা পালেহেঁতেন এতিয়া থাক জেলত সোমাই থাকগে পাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কলিয়াবৰৰ পৰা খবৰ ওলাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাৰ বাবে কলিয়াবৰৰ জাহাজৰ ঘাট স্থানান্তৰ কৰিছে বুলি জনাইছে চিলঘাট ৰবাববাৰীৰ পৰা এতিয়া জাহাজ স্থানান্তৰ কৰা হৈছে ত্ৰিশুলধাৰীলৈ এতিয়া কলিয়াবৰৰ ঘাটটো সলনি কৰিছে বুলি জনাইছে তো যিসকলে নেকি কলিয়াবৰৰ সেই ঘাটেৰে অহা যোৱা কৰে তো তেওঁলোকে এতিয়া মানে আগৰ ঘাটটোলৈ গ'লে ফেৰী নাপাব এতিয়া ত্ৰিশুলধাৰী ঘাটলৈ গ'লেহে তেওঁলোকে ফেৰী লাভ কৰিব আপোনালোকৰ আত্মীয় কোনোবা যদি আছে তো তেওঁলোকক এই খবৰটো জনাই দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰুণোদয় আঁচনিৰ ওপৰত যোৱাকালি আপোনালোকক জনাইছিলোঁ যে লাখপতি বাইদেউৰ আঁচনিক কেন্দ্ৰ কৰি জীৱিকা সখীয়ে পইচা সংগ্ৰহ কৰিছিলে যোৱাকালি খবৰ ওলাইছিলে এইবাৰ আকৌ খবৰ ওলাইছে যে আপোনাৰ অৰুণোদয় আঁচনিৰ ইনকম সাৰ্টিফিকেট দিয়াৰ বাবদ এতিয়া পইচা সংগ্ৰহ কৰিছে ইনকম সাৰ্টিফিকেট দিয়াৰ বাবদ পইচা সংগ্ৰহ কৰিছে বুলি এতিয়া অভিযোগ আনিছে অৰুণোদয় আঁচনিক লৈ এতিয়া বেমেজালি হৈছে বুলি অভিযোগ আনিছে মই আপোনালোকক কৈছোৱে নহয় যেতিয়া পৰ্যন্ত বস্তুবিলাক অনলাইন নহয় প্ৰপাৰলি তেতিয়া পৰ্যন্ত এইবিলাক যে নেকি 2 নম্বৰী কামবিলাক থাকিবই যেতিয়া আপোনাৰ সম্পূৰ্ণ অনলাইন হৈ যাব সকলো ব্যৱস্থা তেতিয়া এই 2 নম্বৰী কামবিলাক নাইকিয়া হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ডিব্ৰুগড়ৰ দুলিয়াজানৰ পৰা তো দুলিয়াজানৰ পৰা খবৰ ওলাইছে এজন বন্ধুৱে আন এজন বন্ধুক মাৰিলে ভাতৰ কাৰণে এজন বন্ধুৱে আন এজন বন্ধুক মাৰিলে বাপৰে বাপ কি ভাতৰ কাৰণে মাৰি দিলে তো খবৰ ওলাইছে এজন বন্ধুৱে ভাত খাই আছিলে আনজন বন্ধুৱে ভাত খুজিছিলে সেই বন্ধুজনে ক'লে ভাত নিদু তাৰ পাছত পেলাই দিলে ভাতখিনি খুজি থকাৰ কাৰণে আৰু তাৰ কাৰণে কি কৰিলে যিজন বন্ধুক ভাত দিয়া নাছিলে সেই বন্ধুজনে ভাত নিদিয়া বন্ধুজনক সেটআপ দিলে সেটআপ ইণ্ডিয়া লিমিটেড কৰি দিলে মানে তেওঁলোকে হয়তো সকে অলপ সলপ খাই মেলি আছিলে তো খাই নাথাকিলে তো এনেকুৱা এটা জঘন্য কাম কৰিব নোৱাৰে আপোনাৰ ভাত নিদিয়াৰ কাৰণে হয়তো খাই আছিলে সকে আৰু তাৰ পাছত এই ঘটনা সংঘটিত কৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শোণিতপুৰ ডিস্ট্ৰিক্টৰ পৰা আহি আছে পঞ্চায়ত নিৰ্বাচন আহি আছে বিধানসভা নিৰ্বাচন এতিয়া পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহে জোৰদাৰ প্ৰচাৰ চলাই আছে তেওঁলোকে য'ত যিমান পাৰে তেওঁলোকৰ দলীয় কৰ্মকৰ্তা বৃদ্ধি কৰি আছে তেওঁলোকৰ দলসমূহত মানুহ এতিয়া যোগদান কৰোৱাই আছে এতিয়া শোণিতপুৰৰ পৰা খবৰ ওলাইছে আম আদমি পাৰ্টিৰ বহুতো কৰ্মকৰ্তা
এতিয়া ৰাইজৰ দলত যোগদান কৰে বুলি জনাইছে আম আদমি পাৰ্টিৰ বহু কৰ্মকৰ্তা এতিয়া ৰাইজৰ দলত যোগদান কৰিছে তো ক'বলৈ গ'লে জিলাপতি সহ বহুতো মানুহে এতিয়া ৰাইজৰ দলত হেনো যোগদান কৰিছে ৰাইজৰ দলৰ আম আদমি পাৰ্টিৰ বহু কৰ্মকৰ্তাই ৰাইজৰ দলে এবাৰ বৰ ধুনীয়া কাম কৰি আছে এতিয়ালৈকে কিন্তু নিৰ্বাচনলৈকে দেখা যাওক কি হয় সিহঁতৰ আগবাঢ়িছোঁ ইয়াৰ পাছৰটো আৰু একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে বিশ্বনাথ চাৰিআলিৰ পৰা তো বিশ্বনাথ চাৰিআলিৰ এজন টমটম চালকে কৰা এটা কামক লৈ বৰ্তমান সময়ত সকলোৱে প্ৰশংসা কৰিছে আনকি আৰক্ষী প্ৰশাসনে প্ৰশংসা কৰিছে সেই যুৱকজনৰ কৰ্মই বৰ্তমান সময়ত ৰাস্তাত এটকা এটাও যদি পৰি থাকে মানুহে নিজৰ বুলি কৈ পকেটত ভৰাই থৈ দিয়ে তো সেই একে সময়তে টমটম চালকৰ গাড়ীত এৰি থৈ যোৱা ৩৫,০০০ টকা তেখেতে সম্পূৰ্ণৰূপে ঘূৰাই দিলে টমটম আৰোহীৰ মানে টমটমত গৈছিলে কোনোবা মানুহ তাৰপিছত তেওঁলোকৰ বেগটো এৰি থৈ গ'ল টমটমখনতে তাৰপাছত তেখেত টমটম চালকজনে পালে টমটম চালকজনে পাই পিনে সেই টকা সম্পূৰ্ণৰূপে গৈ আৰক্ষীক গতাই দিলে তাৰপাছত আৰক্ষীয়ে সেই মহিলাগৰাকীক দি দিছে যিগৰাকীৰ মহিলাৰ সেই পইচাসমূহ আছিলে আৰু তাৰ পাছতেই সেই টমটম চালকজনক প্ৰশংসা কৰিছে গোটেই মানে সকলোৱে প্ৰশংসা কৰিছে তেখেতে এনেকুৱা এটা কাম কৰাৰ বাবে তো আমাৰ তৰফৰ পৰা তেখেতক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ তো বন্ধু বান্ধৱীসকল বছ আজি ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ কৰাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম